গাইজ কি খবৰ সকলোৰে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আৰু আজি গোটেই গডৰেজটো খুলি লৈছোঁ। বহুত বেছি লেতেৰা হৈ আছিলে, ভাবিলোঁ কাপোৰবোৰ বহুত খেলি মেলি হৈ আছিলে, ক'ৰবালৈ যোৱা হ'লে সেনেকৈ আহি ধুনীয়াকৈ মানে যেনেকৈ তেনেকৈ থৈ দিয়া হয়। সেইটো কাৰণে ভাবিলোঁ আজি ধুনীয়াকৈ অলপ জাপোঁ, সেইটো কাৰণে সকলোবোৰ কাপোৰ উলিয়াই লৈছোঁ। আৰু মানে মোৰ সদায় ভাবোঁ দেই এনেকৈ জাপিম বুলি, কিন্তু কি হয় মানে টাইম নিমিলে, তাৰপৰা এলাহ লাগে, গৰম একদম মানে গোটেইখনে হেঁচা মাৰি ধৰা আজি ধৰে। সেইটো কাৰণে আৰু কৰিম বুলিকৈ থাকিয়ে গ'ল। আজি ভাবিলোঁ নাই নহ'ব বোলো, আজি বোলো এইবিলাক চব চিজিল কৰি লওঁ। আৰু মোৰ বেছি কাপোৰৰ কালেকশ্যন নাই হা, মই মানে কাপোৰ মেখেলা চাদৰ মানে বেছিকৈ নিপিন্ধোঁ, সেইটো কাৰণে মানে লোৱাও নহয়। মানুহজনো কয় তুমি বোলে মেখেলা চাদৰ নিপিন্ধাই, সেইটো কাৰণে মেখেলা চাদৰ ইমানকৈ ল'ব নালাগে, সেইটো কাৰণে মই প্ৰায়ভাগ কুৰ্তিয়ে পিন্ধোঁ। মোৰ সেইটো কাৰণে মেখেলা চাদৰ কালেকশ্যন নাই। আৰু এইবোৰ মেখেলা চাদৰ বহুতখিনি চিলাবলৈ বাকী আছে, পিন্ধা নহয় যে, সেইটো কাৰণে চিলোৱাও নহয়। আৰু দেখিছেনে মই এতিয়া বিচাৰি ফুৰিছোঁ পইচা, মই মানে মানুহজনৰ পৰা লুকুৱাই 10 টকা 20 টকা কিবা থাকিলে মানে কাপোৰৰ মাজতে ভৰাই থৈ দিওঁ, নহ'লে আকৌ পালে আকৌ খৰচ কৰি পেলাই নহয়। সেইটো কাৰণে বোলো মই ধুনীয়াকৈ বিচাৰি আছোঁ হা, ক'তনো থলোঁ। মই সেইদিনাখন পইচা এটা থৈছিলোঁ, মানে ক'ত থলোঁ মই তাকে বিচাৰি পেলাই। আৰু এইযোৰ দেখিছেনে, এইযোৰ মায়ে দিছিলে, খুব মৰম লগা মেখেলা চাদৰ, এবাৰো পিন্ধাই নাই, চিলাই মেলি থৈ দিছোঁ। আৰু বহুত কাপোৰ সেনেকৈ আছে, এবাৰ পিন্ধি থৈ দিয়া আছে। ছোৱালীবিলাকে নি পিন্ধে, পৰিয়ালৰ ছোৱালীবিলাকে নি ভাগিনবিলাকে ভতিজাবিলাকে সিহঁতি নিয়ে পিন্ধা হয়। মই অকল এবাৰ মানেই পিন্ধিছোঁ আৰু বেছি পিন্ধা হোৱাই নাই। আৰু এইযোৰ দেখিছেনে, এইযোৰ অকল এবাৰেই পিন্ধা হয়। তাৰপৰা এইবিলাক ধুনীয়াকৈ জাপি লৈছোঁ, আৰু দিনটো এনেদৰে পাৰ হৈ গুচি যায়। সেইটো কাৰণে ভাবিলোঁ গধূলি টাইমতে আজি বোলো এইবিলাক কৰোঁ। আৰু আজি অলপ বতৰটো ঠাণ্ডাও আছিলে, সেইটো কাৰণে ভাবিলোঁ কৰি লওঁ আজি, যিহেতু বতৰো ঠাণ্ডা। বেছি গৰম হৈ থাকিলে এনেও কাম বনবোৰ কৰিব মনেই নাযায়, বহুত বেছি এলাহ লাগে। মোৰ কিন্তু বহুত এলাহ লাগে গৰমত, একদম মানে খাবলৈও মন নাযায়, কৰিবলৈও মন নাযায়, সেনেকৈ আৰু এতিয়া কৰি লৈছোঁ ধুনীয়াকৈ কামবোৰ। আৰু চাফ চিকুণ হৈ থাকিলে নিজৰে ভাল লাগে হয়নে, মনটোও ভাল লাগে। চাফ চিকুণ হৈ থাকিলে ঘৰ দুৱাৰবোৰ চাফ চিকুণ হৈ থাকিব লাগে। এই গডৰেজটো মই বহুত কমেই জপা হয়, কাপোৰবোৰ অ'ৰ পৰা আহি এনেকৈয়ে থৈ দিয়া হয়, বহুত লেতেৰা হৈ থাকে মানে। সেইটো কাৰণে আৰু আজি একদম চাফাই অভিযানত লাগি গৈছোঁ। আৰু বহুত কাপোৰ মোৰ চিলাবলৈও বাকী আছে, পিন্ধা নহয় যে, সেইটো কাৰণে চিলোৱা নাই। এইযোৰ দেখিছেনে, এইযোৰ মই এবাৰো পিন্ধা নাই, আনি থৈ দিয়া আছে। ভাবিছোঁ ক'ৰবাত অলপ দূৰ জেগা মন্দিৰ গ'লে বোলো, মন্দিৰ নামঘৰ গ'লে পিন্ধিম বুলিকৈ থৈ দিয়া আছে। আৰু কেতিয়া যোৱা হয় আৰু কেতিয়া ভাগ্য মিলে আৰু এইযোৰ পিন্ধিবলৈ বোলো, তাকে এতিয়া ধুনীয়াকৈ জাপি লৈছোঁ। মই আকৌ দেখিছেনে, সেইটো মেকুৰী পোৱালিটো কেনেকৈ ওচৰত বহি আছে, সি বিস্কুট বিচাৰি ফুৰিছে। মই মানে তাতে বিস্কুট থৈছিলোঁ হা, সেইটো কাৰণে মানে বিস্কুট বিচাৰি ফুৰিছে সি, তাৰপৰা উলিয়াই দিওঁ যে একদম সেইডোখৰতে লাগি আছে। আৰু দেখিছেনে মই পইচা এটা পালোঁ মানে, আৰু মানুহজনে দেখিব বুলি লুকুৱাই ধুনীয়াকৈ থৈ দিলোঁ। আজিলৈ বাই, আকৌ অন্য এটা ভিডিঅ'ত আপোনালোকক